हेलो एभ्रिवान কি খবৰ ভালনে সকলোৰে আজি এটা আকৌ নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছো ভাবিছো আজি লোকেল চিকেনৰ লগত লাই শাক দি এটা একেবাৰে সিম্পল ৰেচিপি বনাম হে আশা কৰিছো আপোনালোকে মোৰ ভিডিওটো শেষলৈকে চাব আৰু কেনেকুৱা পালে আপোনালোকে মোক কমেন্ট কৰি জনাব আৰু মোৰ চেনেলটো লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এতিয়া বলকচোন মোৰ ৰেচিপিটোৰ কাৰণে আগবাঢ়ো সো এয়া লোকেল চিকেন বৰ বেছি নহয় বাৰু 300 গ্ৰাম মান হ'ব মাংস এয়া এটা ভালকে ধুই লৈছো বাৰু আৰু এইখিনি এটা মেৰিনেট নকৰো এনেকৈ সিম্পলকে বনাম তো লাই শাকৰ লগতে বনাম বুলি কৈছো সেইকাৰণে কেডালমান লাই শাক লৈছো ইয়াতে এয়া ভালকে ধুই লৈছো এয়া লাই শাকৰ লগত বিলাহী দিম বুলি ভাবিছো ইয়াতে এটা বিলাহী ভালকে কাটি ধুই লৈছো এয়া লাই শাক আৰু বিলাহী ললো আৰু ইয়াৰ লগতে লৈছো কেডালমান ধনিয়া যেহেতু আলু নিদিয়াকে বনাম সেইকাৰণে খাবলৈ অকন ভালো হ'ব লাগিব টেষ্টৰ কাৰণে দুটামান ধনিয়া লৈছো ইয়া এইকেটা বস্তু লৈছো যদিও যেহেতু আমাৰ মাংসত আদা নহৰু আৰু পিয়াজ নহলে একেবাৰে আধৰুৱা যেন লাগে সেইবাবে এটা পিয়াজ আৰু ইয়া নহৰু কেইফুলামান অকমান আদা কাটি লৈছো এতিয়া এই গুটেখিনি ভালকে মই কাটি লম এয়া কেৰাহীখন গৰম হ'ল এতিয়া ইয়াতে মই তেলখিনি দি লম এয়া তেলখিনি গৰম হোৱাত ইয়াতে মই এতিয়া নহৰু পিয়াজ আদাখিনি দি দিম এইখিনি ভালকে গলি গল ইয়াতে মই চিকেনখিনি দি দিম ইয়াত মই সোৱাদ অনুসৰি নিমখ দিছো ইয়া নিজৰ জোখ অনুযায়ী ইয়া অকণমান হালধি দিছো লৰাই লোৱাৰ পাছত এয়া মই ঢাকনিখন দিয়ে গাপতে সিজাম অলপ দেৰি ভালকে লৰাই পেলাই এয়া মই এতিয়া আকৌ ঢাকনিখন দি দিছো এনেকৈ গাপতে অলপ দেৰি সিজিবলৈ দিম সব গ্যাসটো কমকে দি পেলাই ইয়া গাপতে মই অলপ দেৰি সিজিবলৈ ৰাখিছিলো এয়া সব কিমান ধুনিয়াকে মাংসখিনি এটা ধুনিয়া সেন্টটো আহিছে আৰু মাংসখিনি ধুনিয়াকে সিজিছে অকন পানী ওলাই আছে এই পানীটোতে সিজি আছে মাংসটো ভালকে মই লৰাই দিছো মাংসখিনি এনেকৈ মই অকমান দেৰি মাংসখিনি ভাজি থাকিম এতিয়া মই আকৌ ইয়াত ঢাকনখন দি দিম ফালে অন্য এখন কেৰাহীত জালুক আৰু জিয়া ধনিয়া কেইটামান গৰম কৰি দিছো এইগিটাও খুন্দি পেলাই মাংসত দি দিম বুলি ভাবিছো তেতিয়া মাংসখনৰ টেষ্টটো বেছি ভাল হ'ব যেহেতু অন্য মই একো মছলা ব্যৱহাৰ নকৰো আৰু জালুক এইগিটা বস্তু আমাৰ স্বাস্থ্যৰ কাৰণেও হানিকাৰক একো নহয় সেয়েহে অকমান লৰাই দিম ঢাকনিখন উঠাই দিলো আৰু এটা দেখিছেনে ইয়া পানীখিনি টোক খালে ইয়া মাংসখিনি প্ৰায় সিজিলে এতিয়া ইয়াতে মই যিখিনি লাই শাক কাটি থৈছিলো সেইখিনি ইয়াতে দি দিম লাই শাকখিনি সব জাস্ট কাটিহে দিছো একো মিহিকে কটা নাই ভালকে এবাৰ লৰাই দিম শাকখিনি দি পেলাই ভালকে লৰাই দিলো তে ইয়াত মই কাটি থোৱা বিলাহীটো দি দিম আৰু যিখিনি জালুকৰ জিৰা এইখিনি যিখিনি খুন্দিছিলো সেইখিনিও দি দিম গোটেইখিনি দি ভালকে লৰাই দিম তাৰপিছত লাই শাকখিনি দিয়াৰ পাছতে এয়া গলিবলৈ আৰম্ভ কৰিলে এতিয়া মই এনেকৈ অকণমান ঢাকনিখন দি পেলাই আকৌ অকণমান সিজিবলৈ দিম ইয়াতে মই ধনিয়া গিটা এনেকৈ দি দিম
চিকেনৰ ৰেচিপি ৰেডি হৈ গ'ল। এয়া কিমান যে ধুনীয়া হৈছে চেণ্টটো। আৰু যিবিলাকে লাই শাক খাই বেয়া পায় তেওঁলোকে এনেকৈ কৰিও লাই শাক খাব পাৰে, যিহেতু হেল্ডি হয়। মোৰ যে চিকেনৰ আৰু লাই শাকৰ ৰেচিপিখন ৰেডি হৈ গ'ল। কিমান যে ধুনীয়া চেণ্ট আহিছে। আৰু আপোনালোকেও বনাই পেলাই জনাবচোন দেই, মোক কমেণ্টত জনাব। আৰু এনেকুৱা যদি হেল্ডি খানা খাবলৈ পায় তাতকৈ আৰু আমাক কি লাগে ন। এয়া আপোনালোকৰ আগতে মই মোৰ কাঁহীখনো ৰেডি কৰি লওঁ। এয়া হৈছে মোৰ লাই শাকৰ লগত বনোৱা চিকেন। এয়া হৈছে অকণমান দালি। এয়া হৈছে বিলাহীৰ চালাড। আৰু এয়া হৈছে টেঙা। যিহেতু মোৰ ওচৰত কাজি নেমু নাছিলে সেইকাৰণে মই গোল নেমুকে ল'লোঁ। আৰু আপোনালোকেও এনেকৈ ৰেডি কৰি খাব। আৰু খাবলৈ কেনেকুৱা হৈছে ৰেচিপিটো মোক জনাব খালি। ঠিক আছে, আজিলৈ বাই বাই।